আমি এগটো ভাঙি মেলি ইয়াৰ য়োগটো ৰেড পৰ্চনটো হোৱাইট পৰ্চনটো ছেপাৰেট কৰি ল'ম। এনেকৈ আমি বাকী এগকেইটাও কৰি ল'ম। আমি টোটেল 4টা এগ ল'লোঁ, দুটা ছেপাৰেট কৰি। এতিয়া আমি ছেপাৰেটলি দুটা উইচ কৰিম। এনেকৈ আমি হোৱাইট পাৰ্টটো উইচ কৰি ল'ম, ফেটি ল'ম আমি ছেপাৰেটলি। আপোনালোকৰ ওচৰত যদি ইলেক্ট্ৰিক বিটাৰ আছে তেতিয়া সুবিধাই হ'ব। মই হেণ্ড বিটাৰ কৰিছোঁ। আমাৰ অলমষ্ট হৈ গৈছে। মই কণ্টিনিউৱাছ 3 মিনিটছমানৰ পৰা বিট কৰি আছোঁ। আমাৰ য়োগ পৰ্চনটো অলমষ্ট হৈছেগৈ আৰু এইটোও মই কণ্টিনিউৱাছলি 5 মিনিটছমানৰ কাৰণে বিট কৰি আছোঁ। এতিয়া আমি দুইখিনি একেলগতে মিক্স কৰি দিম। আমাৰ টেক্সচাৰটো এনেকুৱা হ'ব লাগিব। এতিয়া মিক্স কৰি বেছিও মিক্স নকৰোঁ, শ্ল'লি লাহে লাহে আমি মিক্স কৰিম। মই অলমষ্ট হৈ গৈছে। আমি এতিয়া ফ্ৰাই কৰিবলৈ ৰেডি। আমি এখন পেন হিট কৰি লওঁ। তাত আমি 1 চামুচ বাটাৰ দি দিম। ফ্লেমটো ল' ৰাখিম, নহ'লে জ্বলি যোৱা চান্স থাকে। অলপমান আমি চিজনিং কৰিবলৈ চল্ট দি দিম, নিমখ। আমি অলপ ৰেড চিলি দিম। এইটো টোটেলি অপশ্যনেল, আপোনালোকে এইটো কুক হ'বলৈ লিডটো লগাই দিব। অলমষ্ট ৰেডি হৈছে আৰু 1 মিনিট আমি